মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজি 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ আছে। আজি তোমালোকৰ বাবে পাঠ যুগুতাই দিছে ডক্টৰ ঋতুপৰ্ণা বৰাই। মই পঢ়ি দিছোঁ, তোমালোকে মন দি শুনিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এচিড, ক্ষাৰক আৰু লৱণ নামৰ পাঠটি আৰম্ভ কৰাৰ আগতে আমাৰ দৈনন্দিন জীৱনৰ কিছুমান পৰিঘটনা আলোচনা কৰি লওঁ। ধৰি লোৱা, বিহুৰ সময়ত দেউতাই বৰ আগ্ৰহেৰে জলপানৰ লগত খাবলৈ এটা দৈ টেকেলি আনিলে। কিন্তু বিহুৰ দিনা তোমালোকে জলপান খোৱাৰ সময়ত গম পালা দৈখিনি সাংঘাতিক টেঙা। লগে লগে দুখটো পৰিল দেউতাৰ ওপৰত। আচলতে ইয়াৰ বাবে দোষী হ'ল দৈত উৎপন্ন হোৱা এবিধ টেঙা সোৱাদৰ ৰাসায়নিক পদাৰ্থ, যাৰ নাম হ'ল লেক্টিক এচিড। তোমালোকে এযোৰ নতুন কাপোৰ পিন্ধি ফুৰিবলৈ যাবলৈ ওলাইছা। লৰালৰিকৈ আহাৰ গ্ৰহণ কৰোঁতে কাপোৰত লাগিল নহয় হালধিৰ দাগ। এতিয়া সেই হালধিৰ দাগ গুচাবলৈ যিমানেই চাবোন ঘঁহিছা, সিমানেই দাগটো ৰঙচুৱা মুগা বৰণৰ হ'বলৈ আৰম্ভ কৰিব। কিয় হয় জানানে? আচলতে হালধি হ'ল এবিধ প্ৰাকৃতিক সূচক, যি চাবোনত থকা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি ৰঙচুৱা মুগা বৰণৰ উৎপন্ন কৰে। এই যে আমি কৈ আছোঁ এচিড, ক্ষাৰক ইত্যাদি, ইয়াৰ সংজ্ঞানো কি? এচিড হৈছে এনে এবিধ ৰাসায়নিক পদাৰ্থ যি দ্ৰৱত হাইড্ৰজেন আয়ন উৎপন্ন কৰে আৰু ৰাসায়নিক বিক্ৰিয়া এটাত যুগ্ম ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰাৰ ক্ষমতা থাকে। ক্ষাৰক হৈছে এনে এবিধ ৰাসায়নিক পদাৰ্থ যি দ্ৰৱ এটাত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে আৰু বিক্ৰিয়াত প্ৰটন অথবা হাইড্ৰজেন আয়ন গ্ৰহণ কৰিব পৰা ক্ষমতা থাকে। এচিডৰ লগত ধাতু অথবা ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানীৰ উৎপন্ন হয়। আমি সচৰাচৰ ব্যৱহাৰ কৰা নিমখ এবিধ লৱণ আৰু ইয়াৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম ক্ল'ৰাইড। হাইড্ৰক্লৰিক এচিড আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ই উৎপন্ন হয়। এতিয়া আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল পৰীক্ষাগাৰত এচিড আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য কেনেকৈ চিনাক্ত কৰিম। লিটমাছ পেপাৰ নামৰ সূচকবিধে ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা পদাৰ্থ এটাৰ আম্লিকতা বা ক্ষাৰকীয়তা নিৰ্দেশ কৰিব পাৰে। এচিডবোৰে নীলা লিটমাছক ৰঙা কৰে আৰু ক্ষাৰকবোৰে ৰঙা লিটমাছক নীলা কৰে। আকৌ এনেধৰণৰ কিছুমান সূচক আছে যিবোৰে আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন ঘটায়। এইবোৰক ঘানেন্দ্ৰিক সূচক বোলে। এচিড আৰু ক্ষাৰকে ৰাসায়নিক বিক্ৰিয়াসমূহত কেনেদৰে অংশগ্ৰহণ কৰে সেই বিষয়ে আলোচনা কৰোঁ। ধাতুৰ লগত বিক্ৰিয়া কৰি এচিডে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। উদাহৰণস্বৰূপে পৰীক্ষাগাৰত জিংকৰ টুকুৰাৰ লগত লঘু ছালফিউৰিক এচিডৰ বিক্ৰিয়া ঘটি হাইড্ৰজেন গেছ উৎপন্ন হয়। সকলোবোৰ ধাতৱ কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেট এচিডৰ লগত বিক্ৰিয়া কৰি অনুৰূপ লৱণ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ উৎপন্ন হয়। উদাহৰণস্বৰূপে ছ'ডিয়াম কাৰ্বনেটৰ লগত হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়াৰ ফলত ছ'ডিয়াম ক্ল'ৰাইড, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছৰ উৎপন্ন হয়। আনহাতে এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয় বুলি আমি সকলোৱে জানো। এই বিক্ৰিয়াটোক প্ৰশমন বিক্ৰিয়াও বোলে। ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়াৰ ফলত ছ'ডিয়াম ক্ল'ৰাইড আৰু পানী উৎপন্ন হোৱা বিক্ৰিয়াটো হ'ল প্ৰশমন বিক্ৰিয়া। ধাতৱীয় অক্সাইডৰ লগত এচিডৰ বিক্ৰিয়া ঘটি লৱণ আৰু পানীৰ উৎপন্ন হয়। উদাহৰণস্বৰূপে কপাৰ অক্সাইড আৰু লঘু হাইড্ৰক্লৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটি কপাৰ ক্ল'ৰাইড গঠন হয়। আনহাতে কাৰ্বন ডাই অক্সাইড গেছক ফটফটীয়া চূণ পানীৰ মাজেৰে পাৰ হ'বলৈ দিলে ই চূণ পানী ঘোলা কৰে। কাৰণ কাৰ্বন ডাই অক্সাইড গেছ হৈছে অধাতৱীয় অক্সাইড আৰু ই ক্ষাৰক গুণসম্পন্ন চূণ পানী অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱৰ লগত বিক্ৰিয়া কৰি
কেলছিয়াম কাৰ্বনেটৰ বগা অধক্ষেপৰ সৃষ্টি কৰে। এই আলোচনাৰ পৰা আমি এটা কথা নিশ্চিত হলো যে এচিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰে। কিন্তু আমি মনত ৰাখিবলগীয়া কথাটো হ'ল পানী বা জলীয় দ্ৰৱৰ উপস্থিতিতহে এচিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰে। হাইড্ৰজেন আয়ন অকলে কেতিয়াও বৰ্তি থাকিব নোৱাৰে। পানীৰ অণুৰ লগত লগ লাগি ই হাইড্ৰনিয়াম আয়ন উৎপন্ন কৰে। পানীত আকৌ ক্ষাৰক এটা দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়ন উৎপন্ন হয়। পানীত দ্ৰৱীভূত হোৱা ক্ষাৰকবোৰক ক্ষাৰ বা এলকালিও বোলা হয়। এটা অতিশয় গুৰুত্বপূৰ্ণ আৰু মনত ৰাখিবলগীয়া কথা হ'ল পানীত এচিড বা ক্ষাৰক দ্ৰৱীভূত কৰাটো এটা অতিশয় তাপবৰ্জী বিক্ৰিয়া। গাঢ় নাইট্ৰিক এচিড বা ছালফিউৰিক এচিড পানীত সদায় লাহে লাহে যোগ কৰিব লাগে আৰু যোগ কৰোঁতে দ্ৰৱটো লৰাই থাকিব লাগে। এনেদৰে এচিড আৰু ক্ষাৰকক পানীৰ সৈতে মিহলাই প্ৰতি একক আয়তনত হাইড্ৰনিয়াম আয়ন বা হাইড্ৰক্সাইড আয়নৰ পৰিমাণ হ্ৰাস কৰাকে এচিড বা ক্ষাৰকৰ লঘুকৰণ বা ডিলিউজন বোলা হয়। এচিড বা ক্ষাৰকৰ দ্ৰৱ এটা কিমান তীব্ৰ তাক কিদৰে নিৰূপণ কৰিব পাৰি আমি এতিয়া আলোচনা কৰিম। ইতিমধ্যে আমি উল্লেখ কৰিলোঁ যে এচিড বা ক্ষাৰক চিনাক্ত কৰিবলৈ এচিড ক্ষাৰক বা ইণ্ডিকেটৰ আছে। হালধিত এনে এবিধ প্ৰাকৃতিক সূচক। এতিয়া সাৰ্বজনীন সূচক বা ইউনিভাৰ্চেল ইণ্ডিকেটৰ এনে এবিধ সূচক যি বিভিন্ন সূচকৰ মিশ্ৰণ আৰু হাইড্ৰজেন আয়নৰ ভিন ভিন গাঢ়তাত ভিন ভিন ৰং প্ৰদৰ্শন কৰে। দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তাৰ পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে। এই স্কেলবিধক pH স্কেল বোলে। pHৰ P2 জাৰ্মান ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে পাৱাৰ বা ক্ষমতা। আমি pH স্কেলত সচৰাচৰ 0ৰ পৰা 14 লৈকে জুখিব পাৰোঁ। এটা প্ৰথম দ্ৰৱৰ pHৰ মান 7 অৰ্থাৎ 7। pH স্কেলত মান 7তকৈ কম হোৱাটোৱে দ্ৰৱ এটাৰ আম্লিক হোৱাটো বুজায়। pHৰ মান 7ৰ পৰা 14লৈ বৃদ্ধি হোৱাটোকে দ্ৰৱ এটাত হাইড্ৰক্সাইড আয়নৰ গাঢ়তা অৰ্থাৎ ক্ষাৰৰ তীব্ৰতা বৃদ্ধি হোৱাটো বুজায়। উদ্ভিদ আৰু প্ৰাণী জগত pHৰ প্ৰতি যথেষ্ট সংবেদনশীল হয়। আমাৰ শৰীৰে 7.0ৰ পৰা 7.8 pH পৰিসৰৰ মাজতহে সকলো কাৰ্য কৰে। বৰষুণৰ পানীৰ pHৰ মান 5.6ৰ কম হ'লে তাক এচিড বৰষুণ বোলে আৰু এনে এচিড বৰষুণ নদীলৈ বৈ গৈ নদীৰ পানী pHৰ হ্ৰাস ঘটোৱাৰ ফলত জলজ জীৱ বৰ্তি থকাটো টান হৈ পৰে। আমাৰ পাচনতন্ত্ৰত pHৰ গুৰুত্বৰ কথা তোমালোকে জানানে? আমাৰ খাদ্যবস্তু হজম কৰিবৰ বাবে আমাৰ পেটে হাইড্ৰক্লৰিক এচিড উৎপন্ন কৰে। অজীৰ্ণ হ'লে পেটে অত্যাধিক এচিড উৎপন্ন কৰে আৰু পেটত জ্বলা পোৰা হয় আৰু ইয়াৰ নিৰাময়ৰ বাবে অম্লনাশক বা এণ্টাচিড আমি ব্যৱহাৰ কৰোঁ। আমি আহাৰ খোৱাৰ পিছত সদায় দাঁত দুপাৰি চাফ চিকুণকৈ কিয় ৰাখিব লাগে জানানে? আমাৰ দাঁতৰ এনামেল অংশটো কেলছিয়াম ফচফেটেৰে তৈয়াৰী। এই অংশটো শৰীৰৰ আটাইতকৈ কঠিনতম অংশ। ই পানীত দ্ৰৱীভূত নহয়। কিন্তু মুখৰ ভিতৰৰ pHৰ মান 5.5তকৈ কম হ'লে ই ক্ষয় যায়। আহাৰ খোৱাৰ পাছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়াই জীৰ্ণ কৰি এচিড উৎপন্ন কৰে। এনে হোৱাটো বাধা দিবলৈ হ'লে আহাৰ খোৱাৰ পাছত মুখ ভালদৰে পৰিষ্কাৰ কৰাটোৱেই উত্তম উপায়। দাঁত পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰি এই এচিড প্ৰশমিত কৰি দন্তক্ষয় ৰোধ কৰিব পাৰি। টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয়। আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদে যি ৰাসায়নিক সংগ্ৰাম কৰে সেই সংগ্ৰামতো এচিড আৰু ক্ষাৰকৰ ব্যৱহাৰ হয়। তোমালোকক কেতিয়াবা মৌমাখিয়ে বিন্ধিছেনে? বিন্ধাৰ পাছত যি বিষ হয় সেই বিষৰ কাৰণ হ'ল মৌমাখিৰ
শুংবোৰৰ পৰা নিঃসৰণ হোৱা এবিধ এচিড। সেইবাবে বিন্ধাৰ স্থানত বেকিং সোডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰিলে সকাহ পোৱা যায়। চৰাত পাতৰ শুংবোৰে বিন্ধিলে মিথাইন এচিড নিঃসৃত হয় আৰু ইয়াৰ ফলতেই এইবোৰে বিন্ধিলে পুৰণি বা বিষ হয়। এতিয়া আমি লৱণ বা সল্টৰ বিষয়ে কিছু বিশদভাৱে আলোচনা কৰোঁ নাহা। আমি ইতিমধ্যে কৈছোঁ যে এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ উৎপন্ন হয়। তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াবোৰৰ ফলত উৎপন্ন হোৱা লৱণবোৰ প্ৰশম প্ৰকৃতিৰ হয়। আনহাতে তীব্ৰ এচিড আৰু মৃদু ক্ষাৰকৰ মাজত বিক্ৰিয়াজাত লৱণবোৰ আম্লিক প্ৰকৃতিৰ হয়। তীব্ৰ ক্ষাৰক আৰু মৃদু এচিডৰ মাজত বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয়। আমাৰ খোৱা লৱণ বা সোডিয়াম ক্লোৰাইডৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক পদাৰ্থসমূহ তোমালোকে জানানে? আমি সচৰাচৰ ব্যৱহাৰ কৰা বেকিং সোডা, কাপোৰ ধোৱা সোডা, ব্লিচিং পাউডাৰ আৰু বহু নিত্য ব্যৱহৃত দ্ৰব্য উৎপাদনৰ বাবে এবিধ গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰী হ'ল সোডিয়াম ক্লোৰাইড। সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে। ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ সোডিয়াম হাইড্ৰক্সাইড আৰু ক্লোৰিন গেছ উৎপন্ন কৰে। এই ক্লোৰিন গেছক ব্লিচিং পাউডাৰৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। শুকান শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰক্সাইডৰ লগত ক্লোৰিনৰ বিক্ৰিয়া ঘটি ব্লিচিং পাউডাৰ প্ৰস্তুত হয়। এই ব্লিচিং পাউডাৰ বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ, কাগজ কলত মণ্ড বিৰঞ্জিত কৰিবলৈ আৰু বিশেষকৈ ধুবি ঘৰত বা লণ্ড্ৰীত ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। আনহাতে আমাৰ খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্লিচিং পাউডাৰৰ ব্যৱহাৰ হয়। পাওৰুটি বা কেক প্ৰস্তুতকৰণত বেকিং সোডা বা সোডিয়াম হাইড্ৰজেন কাৰ্বনেট কিয় ব্যৱহাৰ কৰা হয় জানানে বাৰু? বেকিং সোডা গৰম পানীত মিহলালে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু ই কেক বা পাওৰুটি ফুলাত সহায় কৰে। আমাৰ পেটত হোৱা জ্বলা পোৰা বা এচিডিটিৰ সমস্যা নিৰাময়ৰ বাবে আমি ব্যৱহাৰ কৰা এন্টাচিডবোৰৰো প্ৰধান উপাদান হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট। অগ্নি নিৰ্বাপনতো এইবিধ ৰাসায়নিক পদাৰ্থৰ ব্যাপক ব্যৱহাৰ হয়। আমাৰ কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম কাৰ্বনেট। এইবিধ ৰাসায়নিক পদাৰ্থ ঘৰুৱা চাফাই কাম আৰু পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়। আমাৰ আৰু এটা লৱণৰ বিষয়ে জানিবলগীয়া কথা আছে। লৱণৰ স্ফটিকবোৰ দেখাত শুকান যেন লাগিলেও আচলতে লৱণবোৰত স্ফটিকাবদ্ধ জল বা পানী থাকে। এটা উদাহৰণ লোৱা যাওক। কপাৰ সালফেট নামৰ লৱণবিধৰ স্ফটিকত আবদ্ধ পানী থাকিলে ইয়াৰ ৰং নীলা হয়। আমি তাপ প্ৰয়োগ কৰি পানী আঁতৰাই পেলালে স্ফটিকবোৰ বৰণহীন হৈ পৰে। আকৌ যদি স্ফটিকবোৰ পানীৰে তিয়াই পেলালে নীলা ৰং ঘূৰি আহে। তোমালোকে প্লাষ্টাৰ অফ পেৰিছৰ নাম শুনিছানে? কেলছিয়াম সালফেট নামৰ লৱণবিধৰ স্ফটিকত দুটা পানীৰ অণু আবদ্ধ হৈ থাকিলে সেই লৱণবিধক জিপছাম বোলে। এই জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই প্লাষ্টাৰ অফ পেৰিছলৈ ৰূপান্তৰিত হয়। ডাক্তৰে ভগাহাৰ সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে। ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া এই অধ্যায়টোৰ সম্ভাৱ্য প্ৰশ্ন আৰু উত্তৰসমূহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো লোৱাচোন। সূচক বা ইণ্ডিকেটৰ কি? ইয়াৰ উত্তৰটো এনেধৰণৰ হ'ব। এচিড আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য চিনাক্ত কৰিবলৈ এবিধ ৰঞ্জক পদাৰ্থ বা ৰঞ্জকৰ মিশ্ৰ ব্যৱহাৰ কৰা হয়। এই পদাৰ্থবিধে ৰঙৰ পৰিৱৰ্তনৰ দ্বাৰা এচিড আৰু ক্ষাৰক চিনাক্ত কৰিব পাৰে। দ্বিতীয় প্ৰশ্নটো এনেধৰণৰ হ'ব পাৰে। এচিড আৰু ক্ষাৰকৰ সংজ্ঞা কি? যিবোৰ পদাৰ্থই দ্ৰৱত হাইড্ৰজেন আয়ন উৎপন্ন কৰে আৰু
ৰাসায়নিক বিক্ৰিয়া এটাত যুগ্ম ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰা ক্ষমতা থাকে সেইবোৰ পদাৰ্থ এচিড বোলা হয়। ক্ষাৰক হৈছে এনে এবিধ পদাৰ্থ যি দ্ৰৱ এটাত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে আৰু ৰাসায়নিক বিক্ৰিয়াত প্ৰটন অথবা হাইড্ৰজেন আয়ন গ্ৰহণ কৰিব পৰা ক্ষমতা থাকে। তৃতীয় প্ৰশ্ন, ধাতুৰ লগত এচিডৰ বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয়? উত্তৰ, ধাতুৰ লগত এচিডৰ বিক্ৰিয়া ঘটি হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু অনুৰূপ লৱণ গঠন কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো, ধাতু এটাৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন হয়? উত্তৰ, হাইড্ৰজেন গেছ উৎপন্ন কৰাৰ লগতে এনে এটা লৱণ উৎপন্ন কৰে যাৰ ধাতু আৰু অক্সিজেনেৰে গঠিত এটা ঋণাত্মক আয়ন থাকে। প্ৰশ্ন, পানীত এচিড আৰু ক্ষাৰক দুয়োবিধে কিয় বিদ্যুৎ পৰিবহন কৰে? উত্তৰ, পানীত দুয়োবিধে বিদ্যুৎ পৰিবহন কৰে কাৰণ সিহঁতে ক্ৰমে হাইড্ৰজেন আৰু হাইড্ৰক্সাইড উৎপন্ন কৰে। প্ৰশ্ন, pH স্কেলৰ পৰা আমি দ্ৰৱ এটাৰ বিষয়ে কি জানিব পাৰোঁ? উত্তৰ, pH স্কেলৰ পৰা আমি দ্ৰৱ এটাৰ হাইড্ৰজেন আয়নৰ গাঢ়তাৰ পৰিমাণ জানিব পাৰোঁ। প্ৰশ্ন, গাঢ় এচিড বা ক্ষাৰক পানীৰ লগত মিহলি কৰাটো তাপগ্ৰাহী নে তাপবৰ্জী বিক্ৰিয়া? উত্তৰ, তাপবৰ্জী বিক্ৰিয়া। প্ৰশ্ন, স্ফটিকাবদ্ধ জল মানে কি? উত্তৰ, স্ফটিক অৱস্থাত লৱণ এটাৰ প্ৰতিটো সংকেত এককৰে সৈতে ৰাসায়নিকভাৱে সংযুক্ত হৈ থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণুৱে হৈছে স্ফটিকাবদ্ধ জল। প্ৰশ্ন, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে কেনেধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? উত্তৰ, অম্লনাশক। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকৰ সাধাৰণ বিজ্ঞান পাঠ্যপুথিৰ এচিড, ক্ষাৰক আৰু লৱণ এই পাঠটিৰ আলোচনা শুনিলা। তোমালোকৰ বাবে পাঠ যুগুতাই দিলে ডক্টৰ ঋতুপৰ্ণা বৰাই। আজিলৈ আমাৰ সময় হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।